নিজুমণি শইকীয়া বৰা বাইদেউলৈ গুৰুৰত্ন বঁটা প্ৰদান। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ দেওতোলাৰ ৰাজীৱ গান্ধী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী, বিশিষ্ট কবি, লেখিকা, সমাজ সংগঠক, সাংস্কৃতিক কৰ্মী নিজুমণি শইকীয়া বৰা বাইদেউক গুৱাহাটী বৰলুইত ফাউণ্ডেশ্যন সামাজিক সাংস্কৃতিক অনুষ্ঠান নৱজাগৰণৰ তৰফৰ পৰা ২০২২ বৰ্ষৰ গুৰুৰত্ন বঁটাৰ বাবে মনোনীত কৰি যোৱা ৫ ছেপ্টেম্বৰ সোমবাৰে পবিত্ৰ শিক্ষক দিৱসৰ শুভক্ষণত গুৱাহাটী লতাশিল উজানবজাৰৰ স্থিত বিষ্ণু নিৰ্মলা ভৱনৰ প্ৰেক্ষাগৃহত অসমৰ বিভিন্ন জিলাৰ শিক্ষকৰ লগতে একেলগে এক গুৰুগম্ভীৰ অনুষ্ঠানত নৱজাগৰণে বাইদেউলৈ ২০২২ বৰ্ষৰ গুৰুৰত্ন বঁটা প্ৰদান কৰে। ইতিমধ্যে নতুন দিল্লীত বি.আৰ. আম্বেদকাৰৰ ৰাষ্ট্ৰীয় বঁটা ২০১৯, সমাজ গৌৰৱ ৰাষ্ট্ৰীয় বঁটা ২০২০, গ্ৰাম্য শিৰোৰত্ন বঁটা ২০২০, প্ৰেৰণাৰ ৰাজ্যিক বঁটা ২০২২ত আনিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ২০২২ বৰ্ষৰ গুৰুৰত্ন বঁটা প্ৰাপ্তিৰে নিজুমণি বৰাই কৰ্মৰত ৰাজীৱ গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়খনৰ লগতে সমগ্ৰ লখিমপুৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিজুমণি বাইদেৱে বিদ্যালয়ত শিক্ষকতা কৰাৰ উপৰিও বিভিন্ন স্বেচ্ছাসেৱী জাতীয় সংগঠনৰ সৈতে জড়িত হৈ জাতীয় সংস্কৃতি আৰু সামাজিক দিশ উত্তৰণৰ বাবে কাম কৰি আহিছে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো লোকৰ মাজত সমন্বয় আৰু সমৃদ্ধিৰ টনকিয়াল কৰি ৰাখিবৰ বাবে তেওঁ সদায়ে চেষ্টা কৰি আহিছে। তেওঁ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সকলোৰে মাজত শান্তি, সম্প্ৰীতি, ঐক্য, এনাজৰীৰে ভাতৃত্ববোধ গঢ়ি তুলিবলৈ অবিৰতভাৱে চেষ্টা কৰি আহিছে। গুৰুৰত্ন বঁটা প্ৰাপ্তিৰ শুভক্ষণত তেখেতৰ দক্ষতা আৰু নিপুণতাৰ শলাগ লৈ অলেখ শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।